নমস্কাৰ বন্ধুসকল, মোৰ এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম। যিসকলে নতুনকৈ আহিছে মোৰ এই চেনেলত নিশ্চয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। পলম নকৰি বলক আৰম্ভ কৰোঁ অন্য কেইটামান মহৎ বাণীৰ সৈতে। এটা কথা মন কৰিবা, এই পৃথিৱীত কোনেও কাকো পাহৰি নাযায়। আচল কথাটো হ'ল প্ৰয়োজন নহ'লে কোনেও কাকো মনত নেপেলায়। সেইকাৰণে এই জগতত কাৰো ওপৰত বেছিকৈ ভৰসা নকৰিবা, কাৰণ আন্ধাৰ হ'লে নিজৰ ছাঁটোও আঁতৰি যায়। আমি দৈনন্দিন জীৱনত বহুত মানুহ এনে পাওঁ যি আনৰ দুখ বা আনৰ সমস্যাবিলাক লৈ খুব খুচৰি আলোচনা কৰি থাকে। আচল কথাটো হ'ল আমি আনৰ দুখ খুচৰি সময় অপচয় কৰাতকৈ নিজৰ সুখখিনিক লৈ জীৱনটো উপভোগ কৰাই বেছি ভাল। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিবা যে সুখে মানুহৰ অহংকাৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ ধৈৰ্য্য পৰীক্ষা লয়।